দেৱান ধ্ৰুৱজ্যোতি মৰল। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সংবাদ কোষৰ আহ্বায়কৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰা এজন অভিজ্ঞ নেতা। দেৱান ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়াক পশ্চিম গুৱাহাটী সমষ্টিৰ সচেতন ৰাইজে এইবাৰ সমষ্টিটোত প্ৰাৰ্থী হিচাপে বিচাৰে। যিহেতু সমষ্টিটোত দীৰ্ঘদিন ধৰি ঔদ্যোগিক যুৱ বিকাশ মঞ্চ গঠন কৰি বিভিন্ন সামাজিক কাম-কাজত জড়িত থকা সমষ্টিবাসী ৰাইজৰ পৰিলক্ষিত হৈছে। লগতে পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ অব্যাহত ৰাখিছে। গতিকে ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান কৰি পশ্চিম গুৱাহাটীৰ সমষ্টিক আৰু অধিক আগুৱাই লৈ যাব বুলি সমষ্টিবাসীৰ সচেতন ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আশাবাদী। অসম দাপোনৰ তৰফৰ পৰা পশ্চিম গুৱাহাটী সমষ্টিবাসী ৰাইজৰ লগতে দেৱান ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়ালৈও আন্তৰিক শুভেচ্ছা আগবঢ়ালোঁ। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাওক।